নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে কঁঠালৰ মুচিৰ এটা টেষ্টি ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো একদম সহজ। আপোনালোকে এই ৰেচিপিটো এবাৰ খাই চাবচোন। যদি ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পাব পাৰে। এই ৰেচিপিটোৰ বাবে মই এটা কঁঠালৰ মুচি ভিডিঅ'টোত দেখুওৱাৰ দৰে টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। মিডিয়াম চাইজৰ দুটা আলু কাটি লৈছোঁ, এটা ডাঙৰ পিঁয়াজ আৰু অকণমান নহৰু আদা 1 চামুচমান লৈ লৈছোঁ। মছলাৰ বাবে মই 1 চামুচ গোটা জিৰা, 1 চামুচ মিট মছলা, 1 চামুচ জলকীয়া গুড়ি লৈ লৈছোঁ। এতিয়া আহকচোন ৰেচিপিটোৰ বাবে প্ৰথমে কঁঠালৰ মুচিখিনি মই প্ৰেছাৰ কুকাৰত 2টা চিটি মাৰি বইল কৰি লৈছোঁ। এয়া দেখিছেনে কিমান ধুনীয়াকৈ সিজি গৈছে। এতিয়া কেৰাহী এখনত অকণ তেল গৰম কৰি তাত গোটা জিৰাখিনি দি আৰু লগতে পিঁয়াজ আৰু নহৰু আদাখিনিও দি ভালদৰে লৰাই আধা ছেকেণ্ডমানৰ কাৰণে আপোনালোকে পিঁয়াজখিনি আধা সিজালৈকে আপোনালোকে ভাজি থাকিব। তাৰপিছত তাত জোখ অনুযায়ী হালধি দি দিব আৰু সেইখিনি ভালদৰে লৰাই ভাজি থাকিব। এয়া দেখিছেনে আমাৰ পিঁয়াজখিনি অলপ ৰঙচুৱা হৈ গৈছে। এতিয়া তাত মই বইল কৰা কঁঠালৰ মুচি আৰু আলুখিনি দি ভালদৰে লৰাই ভাজি থাকিম। আপোনালোকে গেছটো ল'ৰ পৰা মিডিয়ামত ৰাখিব। এইদৰে ভাজি হোৱাৰ পিছত আপোনালোকে সোৱাদ অনুযায়ী তাত নিমখ দিব আৰু ভালদৰে লৰাই ভাজাৰ পিছত 2 মিনিটমানৰ কাৰণে ঢাকনিখন মাৰি ল' ফ্লেমত সিজিবলৈ দিব। 2 মিনিট হোৱাৰ পাছত ঢাকনিখন উদঙাব আৰু চব্জিখিনি ভালদৰে আকৌ এবাৰ লৰাই দিব। এইদৰে লৰাই হোৱাৰ পাছত মিট মছলা আৰু জলকীয়া গুড়িখিনি তাত দি আকৌ এবাৰ মছলাখিনিৰ লগত চব্জিখিনি ভালদৰে মিহলাই 1 মিনিটমানৰ কাৰণে হাই ফ্লেমতে ভাজি থাকিব। আকৌ আপোনালোকে 2 মিনিটমানৰ কাৰণে মিডিয়াম ফ্লেমত ঢাকন মাৰি সিজিবলৈ দিব। এয়া দেখিছেনে আমাৰ ভাজিখিনিয়ে মছলাখিনিৰ লগত ধুনীয়াকৈ মিল হৈ গৈছে। আমাৰ ভাজিখিনি প্ৰায় আধা সিজা হৈ গৈছে। এইদৰে আকৌ এবাৰ লৰাই আপোনালোকে আকৌ 2 মিনিটমানৰ কাৰণে ৰাখি দিব। এয়া দেখিছে আমাৰ ভাজিখিনি হৈ গৈছে। এতিয়া তাৰ ওপৰত অকণমান মান ধনিয়া ছটিয়াই দিব আৰু ভালদৰে ভাজিখিনি লৰাই 2 মিনিটমানৰ কাৰণে ঢাকনখন মাৰি থৈ দিব। এয়া আমাৰ কঁঠালৰ মুচিৰ ভাজিখন তৈয়াৰ হৈ গৈছে। এই ভাজিখন আপোনালোকে গৰম ভাতৰ লগত পৰিৱেশন কৰিব পাৰে। এই ভাজিখন খাবলৈ খুবেই টেষ্টি হয় আৰু খুব কম সময়তে এই ভাজিখন বনাব পাৰে। ভিডিঅ'টো চাই কেনে পালে জনাব। ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ।